নমস্কাৰ প্ৰিয় বন্ধু, মই Gafar, motivational speaker and career guide and business coach. তোমালোকে ভালকৈ শুনিবা, ঠিক আছে? একে সময়তে কথাখিনি কৈ গৈছো। তা প্ৰথম কথাটো হৈছে কি মই কিছুমান বস্তু ভিডিওবিলাকত সেম কথা ৰিপিট এই কাৰণে কৰিম। একেখিনি বস্তু মই ৰিপিট কৰি থাকো কিন্তু এইখিনি আমাৰ ব্যক্তিগত জীৱনত, ঠিক আছে, আমাৰ বাস্তৱিক জীৱনত বহুত প্ৰয়োজন আছে, বহুত দৰকাৰ আছে। সেইখিনি বস্তুৰ ওপৰত যদি আমি আমল কৰি লওঁ, তাৰমানে সেইখিনি বস্তুৰ ওপৰত যদি আমি প্ৰেক্টিকেলি তাক যদি আমি কামত খটাও, ঠিক আছে, তাক যদি ইউটিলাইজ কৰোঁ, এপ্লাই কৰোঁ, তেতিয়াহ'লে আমাৰ ছাকচেছ হ'বৰ কাৰণে বহুত বেছি সময় নালাগে, বহুত বেছি কষ্ট কৰিব নালাগে। বেলেগ টপ চিক্ৰেট একো নাই। আজি ইলন মাস্ক পৃথিৱীৰ ভিতৰত নম্বৰ 1 ব্যক্তি। ইলন মাস্কে কি হৈছে, টেসলা কাৰ, ইলেক্ট্ৰিক কাৰ বনোৱাটো ইমান ইজি নাছিল। ইলেক্ট্ৰিক কাৰ আগত বহুত কোম্পানীয়ে বনাই ফেইলিয়ৰ হৈ গৈছিল, অলৰেডি হাত দাঙি দিলে। কিন্তু ইলন মাস্কে পুনৰ আৰম্ভ কৰি চালে যে কিয় বনাব নোৱাৰি, কিয়নো এখন গাড়ী মাৰ্কেটত চলিবৰ কাৰণে, ৰাস্তাত চলিবৰ কাৰণে বহুত হাই ভল্টেজৰ বেটাৰী দৰকাৰ হয়। আৰু এটা বেটাৰী বনাব যাওঁতে কোম্পানী বহুত টকা খৰচা কৰি যায়, য'ত নেকি গাড়ীৰ কষ্টটো বহুত বেছি হৈ যায়। সেইকাৰণে কোম্পানীবিলাক এটা হাৰ মানি গ'ল। কিন্তু ইলন মাস্কে হাৰ মানি যোৱা নাছিল, পুনৰ আৰম্ভ কৰিলে একদম ৰুট কজত গ'ল যে বেটাৰী কেনেকৈ বনায়। তো বেটাৰী বেলেগৰ পৰা কিনাতকৈ তাৰ ৰ' মেটেৰিয়েল ক'ত পায়, ঠিক আছে, ফাৰ্ষ্ট প্ৰিন্সিপল বুলি কয়। তাৰমানে সেই বস্তুখিনি ক'ত বনে, ক'ত পায়, গোটেই বস্তুখিনি নিজে আনি পিছে নিজৰ জেগাতে বেটাৰীটো বনাব ধৰিলে, য'ত নেকি কম খৰচাত বেটাৰী বনি গ'ল। আৰু বহু ৰিচাৰ্চ কৰাৰ পিছত এখন ইলেক্ট্ৰিক ভেহিকলটো বনাবলৈ সক্ষম হৈছে, য'ত নেকি আজি বহুত পৃথিৱীৰ বহুত কোম্পানীয়ে বনাবলৈ আৰম্ভ কৰিছে। তো ইলেক্ট্ৰিক ভেহিকলটোৱে বনাইছে, ঠিক আছে। তাৰ ওপৰত তাৰ ইঞ্জিনিয়াৰিঙৰ কোনো ডিগ্ৰীয়ে নাছিল, এৰ'নটিকেল ইঞ্জিনিয়াৰিং কৰিব লাগে, ঠিক আছে, এখন ৰকেট বনাবৰ কাৰণে। স্পেচ এক্স আজি পৃথিৱীত নাছাই যিটো বস্তু হাৰ মানি গ'ল, ঠিক আছে, পৃথিৱীৰ যিকোনো দেশৰ চাইণ্টিষ্টসকলে হাৰ মানি গ'ল, যিটো নেকি এজন অ-চাইণ্টিষ্ট বুলি কম মই, অবিজ্ঞানী, যিজনৰ কোনো চাইণ্টিষ্টৰ নলেজে নাই, ঠিক আছে, সেইজন ব্যক্তিয়ে কি কৰিলে, এখন ৰকেট বনাই পেলালে। তাৰমানে কি হৈছে, এখন ৰকেট যেতিয়া ইউজ কৰে, যিকোনো এখন দেশে যেতিয়া এখন ৰকেট ইউজ কৰে, সেই ৰকেটখন পুনৰ ইউজ কৰিব নোৱাৰি। গাড়ীখন যিদৰে আমি বাৰম্বাৰ ইউজ কৰি থাকোঁ, স্কুটিখন, কিন্তু এখন ৰকেট ৰিপিট ইউজ কৰিব নোৱাৰি। একবাৰ ইউজ কৰাৰ পিছত সেইখন ৰকেট ৰিইউজ কৰিব নোৱাৰি। তো দেশবিলাকৰ যিকোনো দেশৰ চৰকাৰে বহুত টকা খৰচা হয় পুনৰ আকৌ নতুন এখন ৰকেট ইউজ কৰিবৰ কাৰণে, অ'কে। কিন্তু ইলন মাস্কে এখন ৰকেটকে বাৰ বাৰ কেনেকৈ ইউজ কৰি থাকিব পাৰি, ৰিইউজেবল ৰকেট বুলি কয়, ৰিপিটেডলি কেনেকৈ ইউজ কৰিব পাৰি। তো তাৰ ওপৰত কাম কৰা আৰম্ভ কৰিলে, য'ত নেকি পৃথিৱীৰ যিকোনো মানুহে যেতিয়া তেওঁ নাছাৰ ওচৰত গৈছিল ফাণ্ডিং ল'বৰ কাৰণে, পইচা ল'বৰ কাৰণে, যে মই এনেকুৱা এখন ৰকেট বনাম, মোক পইচা দৰকাৰ আছে, মোৰ ওচৰত অলপ পইচা আছে, আপোনালোকৰ পৰা অলপ মোক অনুদান সাহায্য লাগে। নাছাই সেইখিনি মতে তেওঁক কি কৰিলে, বহুত ইনচাল্ট কৰিলে, অপমান কৰিলে। নীল আৰ্মষ্ট্ৰঙে তেওঁক বহুত কৰিলে, অপমান ইনচাল্ট কৰিলে, ঠিক আছে। তোমাৰ ইঞ্জিনিয়াৰিঙৰ কোনো ডিগ্ৰী নাই, ডিপ্ল'মা নাই, তো গতিকে তুমি ইমান ডাঙৰ কথা এটা কেনেকৈ ভাবিব পাৰিলা, কেতিয়াও সম্ভৱ নহয়। কিন্তু ইলন মাস্ক নাছিল নাচুৰ বান্দা, ঠিক আছে। একবাৰ যেতিয়া মনত ভাবি লয়, তাক বাস্তৱত ৰূপায়িত কৰিয়ে আনে। मोटिवेशन का बाप कहा जाता है इलन मास्क को, मोटिवेशन का बाप, ঠিক আছে। তো নিজৰ মেহনতৰ বলত, নিজৰ জুনুন আৰু পাগলপনৰ বলত আজি ইলন মাস্কে ৰকেট বনাবলৈ সক্ষম হ'ল। আজি গোটেই পৃথিৱীৰ কাৰণে ইজি কৰি দিলে, ঠিক আছে। আজি গোটেই দেশত ইলন মাস্কৰ ৰকেট ইউজ হয়, ঠিক আছে। সেই ফৰ্মুলা আজি বেলেগ দেশে ইউজ কৰে, ঠিক আছে। কিমান পইচা বাচি গ'ল দেশৰ চৰকাৰৰ, ঠিক আছে। তো সেই নাছাই পিছত কোটি কোটি টকা ফাণ্ডিং দিবলৈ ইলন মাস্কৰ ওচৰলৈ দৌৰি দৌৰি আহিলে। তো নিজৰ ফিল্ডখনত এনেকুৱা মাহিৰ হৈ যাব লাগিব, এক্সপাৰ্টিছ হৈ যাব লাগিব, তাতে সোমাই পৰিব লাগিব, ফ'কাছ কনচেনট্ৰেশ্যন এনেকুৱা বঢ়াব লাগিব, লেজাৰ চাব ফ'কাছ বুলি কয়, বেলেগ আপোনাৰ একো দেখি নাপায়। তো আপুনি যিখন ফিল্ডত আছে সেই ফিল্ডখনত মাহিৰ হৈ যাওক, এক্সপাৰ্টিছ হৈ যাওক, একদম যিমান পাৰে নলেজ লওক। ইলন মাস্কে ইঞ্জিনিয়াৰিঙৰ ওপৰত, এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত ৰকেট কেনেকৈ বনায় সেই সম্পৰ্কীয় কিতাপ একগোট কৰি অকল কিতাপ পঢ়ি ৰিচাৰ্চ কৰে, কিতাপ পঢ়ে ৰিচাৰ্চ কৰে, কিতাপ পঢ়ি ৰিচাৰ্চ কৰে, কিতাপ পঢ়ি কোনো কোৰ্চ ডিগ্ৰী নাই, পঢ়ি ৰকেট বনোৱা আৰম্ভ কৰে, ঠিক আছে। প্ৰথমখন ৰকেট বনাই যেতিয়া লঞ্চ কৰে, সেই ৰকেট জ্বলি যায়, ঠিক আছে, ধামাকা, নষ্ট। আকৌ পুনৰ ক'ত খুটি নাতি হৈছে, তাক আকৌ চেষ্টা কৰি আকৌ এখন ৰকেট যেতিয়া তেওঁ লঞ্চ কৰে, 2 নম্বৰ ৰকেটখন, সেইখনো ধামাকা, জ্বলি যায়, ধ্বংস হৈ যায়। লাষ্ট 3 নম্বৰ ৰকেট, য'ত নেকি বহুত মানুহে তাক মনা কৰিলে যে ইলন ভাই हो गया, आप छोड़ दो, ये आपके बात का नहीं है, ये आपके काम का नहीं है, बात का बात नहीं है, आप छोड़ दो करना। কিন্তু ইলন ভাইয়া তো ইলন ভাইয়াই है ना,
তো ইলন মাস্কে লাষ্ট চান্স তো ৰিস্ক ল'ব পৰা এবিলিটি থাকিব লাগিব মানুহৰ ঠিক আছে ৰিস্ক ল'ব পাৰিব লাগিব লাইফত যদি গ্ৰ' হ'ব বিচাৰিছা বহুত ডাঙৰ যদি সপোন যদি পুহি ৰাখিছা আমাৰ ল'ৰা ছোৱালীবিলাকৰ ৰিস্কেই ল'ব নোৱাৰে ঠিক আছে ইমান সৰু কলিজালৈ জন্ম হৈছে ঠিক আছে বিজনেছটো দূৰৰ কথা চাকৰি এটা কৰিবৰ কাৰণে ৰিস্ক ল'ব নোৱাৰে ইমান ভয় খায় ৰেছপন্সিবিলিটি এটা দিলে ৰেছপন্সিবিলিটি ল'ব নোৱাৰে এনেকুৱা আৰু নিজে বিজনেছ ব্যৱসায় কৰা কথাটো বহুত দূৰৰ কথা তো কথাটো হৈছে শিকিবলগীয়া আছে এইবিলাকৰ পৰা আজি হেনৰি ফৰ্ডৰ স্কুলীয়া শিক্ষা কি আছিল ইলন মাস্কে 3 নম্বৰ ৰকেটখন যেতিয়া বনাবলৈ হৈছে পইচা নাই খতম অলপ চলপ পইচা বাছে তেওঁৰ ওচৰত আছে সেইখিনি মই ৰিস্ক লৈ গোটেই ঘৰ বিক্ৰী কৰি দিলে তেওঁৰ ৰাস্তাত আহি গ'ল ইলন মাস্ক 3 নম্বৰ ৰকেটখন তেওঁৰ নিজৰ প্ৰচেষ্টাৰ বলত তেওঁৰ নিজৰ আত্মবিশ্বাসৰ বলত 3 নম্বৰ ৰকেট সাকসেছ হৈ যায় আজি সেই স্পেচ এক্স ৰকেটৰ পৰা আজি তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী মানুহ 28 লাখ কোটি টকাৰ মালিক হয় তেওঁৰ ওচৰত 28 লাখ কোটি সেকেন্ডজন দ্বিতীয় ধনী মানুহজনৰ ওচৰত আছে 14 লাখ কোটি আৰু তেওঁ 28 লাখ কোটি এটা সময়ত বিল গেটছ ফৰ্বছত 23 বাৰ নাম আহিছে তাৰ ভিতৰতে 23 বাৰৰ ভিতৰতে নে 26 বাৰ আহিছিল তাৰ ভিতৰত 23 বাৰে তেওঁ নাম্বাৰ 1 ৰেংক কৰি আছিল কন্টিনিউ 23 বাৰ পৃথিৱীৰ ধনী মানুহ হৈছে 23টা বছৰ তাৰ পিছত আহি গ'ল ৱাৰেন বাফেট তাৰ পিছত এটা ইলন মাস্ক বহুত ওপৰত গুচি গ'ল ইলন মাস্ক এটা আমাৰ হেনৰি ফৰ্ড কি আছে স্কুলীয়া শিক্ষা একো নাছিল লাইফত সাকসেছ গ্ৰোথ হ'বৰ কাৰণে স্কুলীয়া শিক্ষা নালাগে ডাঙৰ ডিগ্ৰী নালাগে মানুহৰ উইল পাৱাৰ লাগে নিজৰ ইচ্ছা শক্তি লাগে নিজৰ আত্মবিশ্বাস লাগে পাৰ্সিভিয়াৰেন্স লাগে কনসিস্টেন্সি লাগে পেশেন্স লেভেল লাগে ধৈৰ্য লাগে লাগি থাকিব পুৰা সেই দক্ষতাটো লাগে ঠিক আছে হেনৰি ফৰ্ডে গাড়ী নিৰ্মাণ কৰিলে তো স্কুলীয়া শিক্ষা কি আছিল না কি বৰাবৰ আছিল একদম নাই তাৰপিছত টমাছ আলভা এডিসন যোনে ইলেক্ট্ৰিক বাল্ব বনালে আজি আমি হয়তো ইলেক্ট্ৰিক বাল্ব চিনিয়ে নাপালোহেঁতেন যদি সেইখিনি সময়ত হাৰ মানি গ'ল হয় তো কথাটো হৈছে তেওঁলোকৰ ক্লাছ 3 ক্লাছ 4 লৈকে পঢ়িছিল কিন্তু জ্ঞানৰ অভাৱ নাছিল তেওঁলোকৰ জ্ঞানৰ কোনো সীমা পৰিসীমা নাই যিমান পাৰে সিমান নলেজ ল'ব লাগে তেওঁলোকে নলেজ লৈছিল এজনে ইলেক্ট্ৰিক বাল্ব বনাই দিলে আৰু এজনে গাড়ী বনাই দিলে আজি সেই অশিক্ষিত মানুহজনে বনোৱা গাড়ীখনৰ ওপৰতে পৃথিৱীৰ ডিগ্ৰীধাৰী শিক্ষিত মানুহবিলাকে উঠি ঘূৰি ফুৰে আচৰিত কথা তো কথাটো হৈছে লাইফত সাকসেছ সফল হ'বৰ কাৰণে বহুত ডাঙৰ শিক্ষা বহুত ডাঙৰ ডিগ্ৰী ডাঙৰ ইউনিভাৰ্চিটিত পঢ়িব নালাগে অকল যদি লাগে তেতিয়ালে উইল পাৱাৰ লাগে এফৰ্ট লাগে ডেডিকেশ্যন লাগে হাৰ্ড ৱৰ্ক লাগে পেশেন্স লাগে লেজাৰছৰ ফোকাস লাগে ঠিক আছে বহুতখিনি বস্তু স্যাক্ৰিফাইস কৰিব পাৰিব লাগিব সময়ৰ প্ৰপাৰ ইউটিলাইজ কৰিব লাগিব পাৰিব লাগিব বহুত বস্তু চিকিৎসা ফুৰা চকা পাৰ্টি বাজি এৰিব লাগিব বহুত বস্তু মই কিছুমান বস্তু ৰিপিট কৰি থাকো বেলেগ কোনো টপ সিক্ৰেট নাই লাইফত সাকসেছ হ'বৰ কাৰণে জাস্ট এটা গোল সেট বনাই লওক মই জীৱনত কি কৰিব বিচাৰিছো মই চাকৰি যদি কৰিব বিচাৰিছো চাকৰিত গোল সেট বনাই লওক মই কোনটো ৰেংকত যাব বিচাৰিছো আজি বহুত ল'ৰা ছোৱালীয়ে বেংকত সোমাই জাস্ট 6 মাহ মান কাম কৰে অকমান কষ্ট হয় চাকৰি এৰি দিয়ে ঠিক আছে কোনোবা এটা সেক্টৰত কাম কৰে 3 মাহ মান 3 মাহ মান কাম কৰোতে মালিকৰ কথা শুনিলে মেনেজাৰৰ কথা শুনিলে চাকৰিটো এৰি থৈ পলাই গুচি গ'ল ঠিক আছে এটো লাইফত এটো হলে এজন মানুহ এটো মেন্টালিটি থাকিলে জীৱনত গ্ৰো কৰিব পাৰিবনে কেতিয়াও গ্रो কৰিব নোৱাৰে কেতিয়াও সম্ভৱ নহয় ইটস নট পসিবल तो आप जिस चीज की कल्पना करते हो उस चीज की रचना की जा सकती है असंभव कुछ नहीं है मेरे भाई ठीक है तो मंजिल उन्हीं को मिलते हैं जिनकी सपनों में जान होते हैं पंखों से कुछ नहीं होता है हौसलों में उड़ान होते हैं तो आंखों में अरमान लिया मंजिल को अपना मान लिया तो मुश्किल क्या आसान क्या जब ठान लिया तो ठान लिया आई होप यू अंडरस्टैंड बेटर अंडरस्टैंड पाइले भिडिओ लाइक कमेंट शेयर करी फॉलो करिवो और आगলৈ शेयर কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিও থ্যাংক ইউ গুড নাইট এন্ড টেক কেয়াৰ